সমাগত আমাক পুনৰবাৰ প্ৰাৰ্থিত্ব দিছে। আমাৰ UBPO বিশেষভাৱে এই সভাখনৰ উদ্যোগ ল'লে, য'ত এপছু, XBLT, NDFB, আবফ থাকিলে, তাতে আমাৰ সাহিত্য সভা থাকিলে, গণ্যমান্য ব্যক্তিসকল থাকিলে, সকলোকে আমি আবেদন এপিল কৰিলোঁ যে আমি মিত্ৰতা আছে, আকৌ আমাক সকলোকে মিলি আমাক সহায় কৰিব লাগে। আৰু তেখেতসকলৰ কাউন্সিলখনৰ কিছু সমস্যা আছে, যেনেকৈ ফাণ্ডটো অলপ কম হৈ আছে, ভিলেজ নটিফিকেশ্যনৰ কথাবিলাক আছে, এই বিষয়বিলাক তেখেতসকলে আমাক দাঙি ধৰিছে। মই ভাবোঁ এই বিষয়কেইটা মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে এই কেইদিনমান আগতে মই ইয়ালৈকে আনিও কথাখিনি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে খুব কম সময়ৰ ভিতৰতে এইখিনি ছেটেল কৰাৰ কথাখিনি কৈছে। ঠিক তেনেধৰণে XBLT, NDFB তেওঁলোকে 2 লাখ টকা যিখিনি পাবলৈ বাকী আছে, এই বিষয়বিলাকো তেওঁলোকে কৈছে। তো আমিও সোনকালে এইখিনি দিয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰীক দাবী জনাম। ইয়াৰ উপৰিও আমাৰ NDFB যিসকল শ্বহীদ আছিলে, তেওঁলোকে 5 লাখ টকা এটা কিছু লোকে পোৱা নাই। তো এই বিষয়বিলাক মুখ্যমন্ত্ৰী ইন প্ৰিন্সিপল হয়, এইকেইটা তেখেতসকলে নিশ্চয় অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থাখিনি কৰিব। ঠিক তেনেধৰণে আমাৰ মহিলাসকলৰ গোটবিলাকৰ বিভিন্ন তেওঁলোকৰ স্থানীয় বিষয়বিলাক কৈছে। তো সেই বিষয়বিলাকো আহি থকা দিনবিলাকত ডেফিনেটলি আমি সহায়খিনি কৰোঁ। সমাগত আমাক পুনৰবাৰ প্ৰাৰ্থিত্ব দিছে। আমাৰ UBPO বিশেষভাৱে এই সভাখনৰ উদ্যোগ ল'লে, য'ত এপছু, XBLT, NDFB, আবফ থাকিলে, তাতে আমাৰ সাহিত্য সভা থাকিলে, গণ্যমান্য ব্যক্তিসকল থাকিলে, সকলোকে আমি আবেদন এপিল কৰিলোঁ যে আমি মিত্ৰতা আছে, আকৌ আমাক সকলোকে মিলি আমাক সহায় কৰিব লাগে। আৰু তেখেতসকলৰ কাউন্সিলখনৰ কিছু সমস্যা আছে, যেনেকৈ ফাণ্ডটো অলপ কম হৈ আছে, ভিলেজ নটিফিকেশ্যনৰ কথাবিলাক আছে, সেই বিষয়বিলাক তেখেতসকলে আমাক দাঙি ধৰিছে। মই ভাবোঁ এই বিষয়কেইটা মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে এই কেইদিনমান আগতে মই ইয়ালৈকে আনিও কথাখিনি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে খুব কম সময়ৰ ভিতৰতে এইখিনি ছেটেল কৰাৰ কথাখিনি কৈছে। ঠিক তেনেধৰণে XBLT, NDFB তেওঁলোকে 2 লাখ টকা যিখিনি পাবলৈ বাকী আছে, এই বিষয়বিলাকো তেওঁলোকে কৈছে। তো আমিও সোনকালে এইখিনি দিয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰীক দাবী জনাম। ইয়াৰ উপৰিও আমাৰ NDFB যিসকল শ্বহীদ আছিলে, তেওঁলোকে 5 লাখ টকা এটা কিছু লোকে পোৱা নাই। তো এই বিষয়বিলাক মুখ্যমন্ত্ৰী ইন প্ৰিন্সিপল হয়, এইকেইটা তেখেতসকলে নিশ্চয় অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থাখিনি কৰিব। ঠিক তেনেধৰণে আমাৰ মহিলাসকলৰ গোটবিলাকৰ বিভিন্ন তেওঁলোকৰ স্থানীয় বিষয়বিলাক কৈছে। তো সেই বিষয়বিলাকো আহি থকা দিনবিলাকত ডেফিনেটলি আমি সহায়খিনি কৰোঁ। সমাগত আমাক পুনৰবাৰ প্ৰাৰ্থিত্ব দিছে। আমাৰ UBPO বিশেষভাৱে এই সভাখনৰ উদ্যোগ ল'লে, য'ত এপছু, XBLT, NDFB, আবফ থাকিলে, তাতে আমাৰ সাহিত্য সভা থাকিলে, গণ্যমান্য ব্যক্তিসকল থাকিলে, সকলোকে আমি আবেদন এপিল কৰিলোঁ যে আমি মিত্ৰতা আছে, আকৌ আমাক সকলোকে মিলি আমাক সহায় কৰিব লাগে। আৰু তেখেতসকলৰ কাউন্সিলখনৰ কিছু সমস্যা আছে, যেনেকৈ ফাণ্ডটো অলপ কম হৈ আছে, ভিলেজ নটিফিকেশ্যনৰ কথাবিলাক আছে, সেই বিষয়বিলাক তেখেতসকলে আমাক দাঙি ধৰিছে। মই ভাবোঁ এই বিষয়কেইটা মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে এই কেইদিনমান আগতে মই ইয়ালৈকে আনিও কথাখিনি কৈছোঁ। মুখ্যমন্ত্ৰীয়ে খুব কম সময়ৰ ভিতৰতে এইখিনি ছেটেল কৰাৰ কথাখিনি কৈছে। ঠিক তেনেধৰণে XBLT, NDFB তেওঁলোকে 2 লাখ টকা যিখিনি পাবলৈ বাকী আছে, এই বিষয়বিলাকো তেওঁলোকে কৈছে। তো আমিও সোনকালে এইখিনি দিয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰীক দাবী জনাম। ইয়াৰ উপৰিও আমাৰ NDFB যিসকল শ্বহীদ আছিলে, তেওঁলোকে 5 লাখ টকা এটা কিছু লোকে পোৱা নাই। তো এই বিষয়বিলাক মুখ্যমন্ত্ৰী ইন প্ৰিন্সিপল হয়, এইকেইটা তেখেতসকলে নিশ্চয় অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থাখিনি কৰিব। ঠিক তেনেধৰণে আমাৰ মহিলাসকলৰ গোটবিলাকৰ বিভিন্ন তেওঁলোকৰ স্থানীয় বিষয়বিলাক কৈছে। তো সেই বিষয়বিলাকো আহি থকা দিনবিলাকত ডেফিনেটলি আমি সহায়খিনি কৰোঁ। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8 आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन।
सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।